নমস্কাৰ যেহেতু আগন্তুক এডিআৰৰ কাৰণে আসাম ইয়াৰখন বহুত বেছি ইম্পৰ্টেণ্ট আৰু মই ইয়াৰ পৰা কিছুমান ইম্পৰ্টেণ্ট পইণ্ট লিখি থৈছোঁ ডিষ্ট্ৰিক্ট ৱাইজ সেইকেইটা চাওঁ আহক হৈছে সাউথ চালমৰা মানকাছাৰখন কেতিয়া ফৰ্ম কৰিছিলে এখন ধুবুৰী ডিষ্ট্ৰিক্টখন ভাগ কৰি ফৰ্ম কৰা হৈছিলে 2016 চনৰ 9 ফেব্ৰুৱাৰী দিনাখন একেবাৰে ডিষ্ট্ৰিক্ট হিচাপে সেইদিনাখনৰ পৰা মানে ডিষ্ট্ৰিক্ট হিচাপে এইখনক গণ্য কৰা হয় কিন্তু এইখন ডিষ্ট্ৰিক্টৰ কথা এনাউন্স হৈছিলে 15 আগষ্ট 2015 চনতে যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ এইখনৰ ইম্পৰ্টেণ্ট মনুমেণ্টছ কিছুমান হৈছে টম্ব অফ মিৰ জুমলা কামাখ্যা টেম্পল অফ মানকাছাৰতো আছে এটা কামাখ্যা টেম্পল সেইটো আচলতে কিছুমানে ভাবিব পাৰে যে কামাখ্যা টেম্পল যিটো কি গুৱাহাটীত আছে সেইটো বহুত বেছি ফেমাছ হয় সেইকাৰণে কিছুমানে ভাবিব পাৰে যে কামাখ্যা টেম্পল বুলি ক'লে ডাইৰেক্ট গুৱাহাটীৰ কামাখ্যা টেম্পলটো ওৱান এণ্ড অনলি আছে কিন্তু সেইটো কথা নহয় অসমতে বহুত কেইটা জেগাত কামাখ্যা টেম্পল আছে আসামীয়াৰ বুকখন পঢ়িলে আপোনালোকে গম পাব এইটো কামাখ্যা টেম্পলো মানকাছাৰত আছে ঠিক আছে ইয়াৰে 85% মুছলিম হয় মুছলিম সম্প্ৰদায়ৰ 14% হিন্দু আৰু 1% হৈছে শিখ আৰু খ্ৰীষ্টিয়ান 85% ইয়াত মুছলিম মানুহৰ পপুলেশ্যন কিয় হয় এইটো আমি যদি হিষ্ট্ৰী জানো তেতিয়াহ'লে আমি অনুমান কৰিব পাৰোঁ যে ইয়াত মুছলিম মেজৰিটি কিয় আছে মানকাছাৰখনে আচলতে বাংলাদেশৰ লগতো সীমা শ্বেয়াৰ কৰে কিন্তু সেইটো ওৱান এণ্ড অনলি ৰিজন নহয় কি ইয়াত মুছলিম মানুহ কিয় আছে কিছুমান মানুহে ইয়াত গোৱালপৰীয়া বেংগলী কয় আৰু কিছুমান মানুহে ইয়াত মৈমনসিঙীয়া বা মৈমনসিঙীয়া বেংগলী কয় আৰু যিসকলে গোৱালপৰীয়া বেংগলী কয় তেওঁলোকক উজনি বুলি কয় আৰু যিসকলে মৈমনসিঙীয়া বেংগলী কয় তেওঁলোকক ভাটিয়া বুলি কয় ভাটিয়া বা ভটিয়া বুলি কয় এটা এয়াৰপোৰ্ট আছে যোনটোকে ৰূপসী এইটো এয়াৰপোৰ্ট ৱৰ্ল্ড ৱাৰ 2 দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছসকলে ব্যৱহাৰ কৰিছিলে মেইনলি মিলিটাৰী পাৰপজত তাৰপিছত 1983 চনলৈকে এইটো পুৰা ৰেগুলাৰলি অপাৰেট হৈ আছিলে কিন্তু 1984 চনৰ পৰা এইটো ব্যৱহাৰ হোৱা বন্ধ হৈ গ'ল আকৌ ওপেন কৰিলে এইটো 8 মে 2021 মানে ভেৰি ৰিচেণ্টলি বহুত বছৰ পিছত 1984 চনৰ পৰা 2021 চনৰ ভিতৰত কোনো ধৰণৰ ফাংচন কৰা সকলো ফাংচন বন্ধ কৰি দিয়া হৈছিলে এতিয়া ইউজ হয় 8 মে 2021 চনৰ পৰা এটা ৰিভাৰ পোৰ্ট আছে হাতীচিংমাৰী আৰু এই হাতীচিংমাৰী জেগাডোৰ হৈছে সাউথ চালমৰা মানকাছাৰৰ হেডকোৱাৰ্টাৰ ৰিভাৰ পোৰ্ট আছে যদিও এইটো মানে ইমান বেছি ইউজ নহয় সৰু সুৰা কাম কিছুমানত ইউজ হয় আৰু মই কৈছিলোঁ যে হিষ্টৰিকেল কিছুমান ৰিজন আছে ইয়াত ইছলাম পপুলেশ্যন মুছলিম পপুলেশ্যনৰ এয়া হৈছে আমাৰ ঔৰংজেব মোগল সম্ৰাট ঔৰংজেবৰ কথা সকলোৱে জানে ঔৰংজেবৰ কমাণ্ডাৰ ইন চিফ আছিল মিৰ জুমলা আৰু মিৰ জুমলাই যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিল তেতিয়া তাতে এটা মস্ক বনাইছিল আৰু আমি লোকেশ্যনটো যেতিয়া গম পালোৱে মানকাছাৰৰ লোকেশ্যন মানে দক্ষিণ হালমৰা মানকাছাৰৰ লোকেশ্যনটো ক'ত আছে তো আমি গম পাইছোঁ যে এইটো আমাৰ গেটৱে অফ আসাম হৈ যায় এতিয়া ক'লে কথাটো অকণমান ভুল হ'ব কাৰণ কিয় এতিয়া বাংলাদেশ আমাৰ ইণ্ডিয়াৰ অন্তৰ্গত নহয় কিন্তু এতিয়া বাংলাদেশ আৰু ৱেষ্ট বেংগল ভাগ নাছিলে আৰু ইফালৰ পৰা আহিলে আমাৰ মানকাছাৰ পোৱা যায় মানকাছাৰতে মস্ক বনাইছিলে 76 আৰু তাত কেম্প পাতিছিলে যেতিয়া অসম ইনভেড কৰিবলৈ আহিছিলে মানকাছাৰত তাৰপিছত তাত ৰেলৱে ষ্টেচন নাই এতিয়া আমি তামোলপুৰৰ বিষয়ে চাম তামোলপুৰখন নিউলি ফৰ্ম ডিষ্ট্ৰিক্ট সকলোৱে জানে আৰু এইখন হৈছে আমাৰ BTRৰ মানে আমাৰ বড়োলেণ্ডৰ পঞ্চমখন ডিষ্ট্ৰিক্ট তামোলপুৰ ডিষ্ট্ৰিক্টখন এড কৰি আমাৰ এতিয়া বৰ্তমান 35খন ডিষ্ট্ৰিক্ট আছে ইয়াৰে ইম্পৰ্টেণ্ট কিছুমান পইণ্ট লিখি ৰাখিছোঁ দৰং মেলা যিখনকে আমি দৰং ডিষ্ট্ৰিক্টত হয় বুলি ভাবি ল'ম নামটো দেখিলে কিন্তু দৰং মেলা হয় তামোলপুৰত গড়েশ্বৰ ৰেলৱে ষ্টেচন আছে ইয়াত আৰু বগামাটি বুলি এটা ফেমাছ পিকনিক স্পট আছে আৰু এটা শিৱ মন্দিৰ আছে নাওগ্ৰীজুলি জেগাডোখৰত তিনিচুকীয়া ডিষ্ট্ৰিক্টখন হৈছে অসমৰ সাউথ বেংকৰ আটাইতকৈ ইষ্টাৰ্ণমষ্ট ডিষ্ট্ৰিক্ট হয় যিখনে আমাৰ অৰুণাচল প্ৰদেশৰ লগত সীমা শ্বেয়াৰ কৰি থাকে এইটো আমি জানো আৰু তিনিচুকীয়াৰ এনচিয়েণ্ট নাম হৈছে বেংমৰা আৰু চাংমাই পথাৰ বুলিও জনা গৈছিল এটা সময়ত বেংমৰা নামটো শুনিলে আমাৰ মনত পৰে মটক ৰাইজ ফেমাছ মটক কিং সৰ্বানন্দ সিংহই মটক ৰাজ্যৰ কেপিটেল শিফ্ট কৰিছিল বেংমৰা নামৰ জেগাডোখৰলৈ 1791 এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় বেংমৰালৈ ৰাজধানী স্থানান্তৰ কৰি তাত নগৰ স্থাপন কৰিবলৈ আৰম্ভ কৰিলে সৰ্বানন্দ সিংহই আৰু
তাতে তেওঁ বহুত বিভিন্ন ধৰণৰ কাম কাজৰ লগতে পুখুৰী খনাইছিল এতিয়াও তিনিচুকীয়াত বহুত পুখুৰী আছে বহুত ইম্পৰ্টেণ্ট পুখুৰী আছে যিবিলাক কি সৰ্বানন্দ সিংহই খনাইছিল তাৰে ভিতৰত এটা ইম্পৰ্টেণ্ট পুখুৰী হৈছে তিনিকুণীয়া পুখুৰী যোনটো কি এটা ট্ৰাইংগুলাৰ শেপড পুখুৰী হয় আৰু এই তিনিকুণীয়া পুখুৰীৰ পৰা এই জেগাডোখৰৰ নামো হৈ পৰিছিল তিনিকুণীয়া পুখুৰী কিন্তু 1884ত যেতিয়া ডিব্ৰু চদিয়া ৰেল লাইন কনষ্ট্ৰাক্ট ষ্টাৰ্ট হ'ল আৰু এই জেগাডোখৰ যেতিয়া এটা ষ্টেচন বহিলে ষ্টেচনটোৰ নাম কিন্তু দিলে তেতিয়া তিনিচুকীয়া আৰু তেতিয়াৰ পৰাই জেগাডোখৰৰ নাম আমি তিনিচুকীয়া বুলি জানো কিন্তু অসমে এতিয়াও তিনিচুকীয়া আৰু ইম্পৰ্টেণ্ট বহুত পুখুৰী আছে যিবিলাক সৰ্বানন্দ সিংহই খন্দাইছিল সেইবিলাক মই ডাইৰেক্ট আসামিয়াৰ বুকৰ পৰা ফটো মাৰি দি দিম ঠিক আছে এইখিনি মই অকণমান খেলি মেলি হ'ল লিখাটো কিন্তু মই আপোনালোকক বুজাই দিম ঢলাশদিয়া সেতু মই প্ৰথমতে ঢলাশদিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ ঢলাশদিয়া সেতু বা ভূপেন হাজৰিকা সেতু এইখন হৈছে লংগেষ্ট ৰিভাৰ ব্ৰিজ ইন ইণ্ডিয়া কিন্তু এটা কথা এইখিনিতে কৈ থওঁ এইখন লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া নহয় লংগেষ্ট ৰিভাৰ ব্ৰিজ ইন ইণ্ডিয়া কাৰণ লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া বুলি ক'লে বেলেগ এখন আহি যায় যিখন কি চি ব্ৰিজ হয় এতিয়া 2024 চনতে ইনেগুৰেট কৰিছে আপোনালোকে চাৰ্চ কৰিলে গম পাব আৰু চাৰ্চ কৰি চাব 1825 চনত হাবিৰ মাজৰ নামচিকমান নামৰ এৰিয়া এডোখৰত ক্ৰুড অইল প্ৰথম বিচাৰি পোৱা হৈছিলে আৰু 1889 চনত অইল প্ৰডাকশ্যন ষ্টাৰ্ট হৈছিলে কমাৰ্চিয়েল পাৰ্পছত যদিও বা ৰিফাইনেৰী তেতিয়ালৈকে স্থাপন হোৱা নাছিলে কিন্তু 1889 চনৰ পৰা মানে 1889ৰ পৰা কমাৰ্চিয়েল পাৰ্পছত অইল প্ৰডাকশ্যন ষ্টাৰ্ট হৈ গৈছিল 1882 ডিব্ৰু চদিয়া ৰেল লাইন বিল্ড হৈছিলে শদিয়াৰ মাজেদি মানে তাৰপিছত ওপৰত কিছুমান লিখা আছে 1901ৰ ৰিফাইনেৰী এইটো কথা জানি চবতকৈ প্ৰথম ৰিফাইনেৰী অৱ এছিয়া আমাৰ ডিগবৈত আছে ওদালগুৰি এখন বহুত সৰুকৈ লিখা আছে এখন ডিষ্ট্ৰিক্টে জাষ্ট চাম বিকজ মোৰ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে সেইকাৰণে ওদালগুৰি ডিষ্ট্ৰিক্টখন বড়োলেণ্ডৰ অন্তৰ্গত আৰু 2003 চনৰ 10 ফেব্ৰুৱাৰী দিনাখন আমাৰ বড়োলেণ্ডৰ যোনকেইখন ডিষ্ট্ৰিক্ট আছিলে প্ৰথমতে 4খন আছিল এতিয়া তামুলপুৰখন এড হ'ল আগতে 4খন ডিষ্ট্ৰিক্টৰ ভিতৰত আছিল ওদালগুৰিও এখন আছিল তাৰ আগত ওদালগুৰি দৰং জিলাৰ অন্তৰ্গত আছিল ওদালগুৰিৰ ইম্পৰ্টেণ্ট ওৰাং নেশ্যনেল পাৰ্কৰ অকণমান পৰে ওৰাং নেশ্যনেল পাৰ্কখন আচলতে দৰঙত পৰে আপোনালোকে সকলোৱে নিশ্চয় জানে আৰু বৰনদী চেঞ্চুৰীও আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰে অন্তৰ্গত থেংক ইউ